পুরা আমার আজি এটা বহুত মানে ভাল লাগা খবর আনএক্সপেক্টেড মানে Hey guys, good morning and welcome back to a new vlog. So আজি আরটা নতুন ভিডিও লা আপোনালোকক স্বাগতম জনাইছো মানে আজি গৈ আছো এতিয়া গুৱাহাটী আটগাঁও মানে পাৰ্টি এটাৰ অলপ মাল উঠাব লগা আছে সো তাত গৈ আছো সো আগতে মানে তেনেকুৱা ব্লগ বনোৱা নাছিলো তেনেকে পাৰ্টিৰ মাল উঠোৱা সো আজি কেনেকে ক'ত কি পায় দেখাবলৈ চেষ্টা কৰিম সো বলক মোৰ লগত সো মাল ল'ব আইছো এতিয়া এয়া আপোনাৰ এলুমিনিয়ামটো হেলকো কোম্পানী লৈছো এইটো ৰাবাৰ হয় এলুমিনিয়াম দৰ্জা খিৰকিৰ লগোৱা যাব বহুত কোৱালিটিৰ পায় এইটো এয়া আপোনাৰ হেলকো এলুমিনিয়াম এয়া এতিয়া ওয়েট হৈ আছে ওয়েটৰ ওপৰত মানে আপোনাৰ ৰেটটো হয় আৰু 2 কুইণ্টেল হৈছে ইয়াতে এতিয়া ৰোলাৰ এইটো ৰোলাৰ এইটো খিৰকিৰ কাৰণে হক লকছেট গুটকাটো চিনিয়ে পায় বাৰু আৰু এইটো ৰাবাৰ 1 hour later আইছো আটগাঁও ইয়াতে অলপ বোৰ্ড ল'বলৈ আছে সো ইয়াতে বোৰ্ডখিনি লৈ লওঁ এয়া লোড হৈ আছে এতিয়া দুবাৰ বোৰ্ডখিনি ল'লোঁ এতিয়া হিচাপ নিকাচ হৈ গ'ল পে'মেণ্ট কৰিলোঁ গাড়ীত লোড হৈ আছে এতিয়া আমি ইয়াৰ পৰা ওলাই দিম আৰু এইখন দোকানৰ পৰা লৈছোঁ এয়া কুশল টিম্বাৰ স্কুটি লৈ আহিছিলোঁ এইখন দোকান সো এতিয়া বাইকখন থৈছিলোঁ ইয়াতে যাব লাগিছে এতিয়া গৈ আছোঁ এয়া চেৰাপতি ব্ৰিজ এইখন নতুনকৈ বনাইছে ধুনীয়া হৈছে ব্ৰিজখন আল্টিমেট পাণবজাৰলৈ গৈ আছোঁ তাতে অলপ কিবা কিবি খাই লওঁ এয়া বিৰিয়ানী লৈ আছোঁ খোৱা লোৱা হ'ল বিৰিয়ানী খালোঁ এতিয়া আৰু ইয়াৰ পৰা যাম জাহাজত যাম কেইটা বজাত আছে জাহাজ চাই লওঁ জাহাজ পালোঁ এতিয়া 3:40 জাহাজ আছে এতিয়া টাইম হৈ গ'ল 3:15 জাহাজ পালোঁ তামাম বহুত দিছে আজি এয়া ফিলা পুৰা এয়া এতিয়া যাব লৈছে এয়া পুৰা জাহাজ ফুল মধ্যমখণ্ডা ঘাটত আছোঁ এতিয়া এতিয়া গৈ আছে জাহাজত আছোঁ বহি আছোঁ গৈ আছে এতিয়া আহি ঘাট পালোঁ এতিয়া ইয়াতে লগাব আৰু জাহাজখন এয়া ৰছী লগাই দিব ইয়াতে এতিয়া পিলাৰত এই যে বৰষুণ হৈ গ'ল তেতিয়া মানে পানী বাঢ়িলে অলপ পানী বাঢ়াৰ কাৰণে মানে ঘাটটো চেঞ্জ হৈছে আগতে আছিল তাত এইখন যে দেখিছে যে তাত আছিলে এতিয়া ইয়ালৈকে লৈ আহিছে এতিয়া এই ঘাট পালোঁ এয়া মানুহ নামা ষ্টাৰ্ট হৈ গৈছে গুৱাহাটীৰ পৰা আহি পালোঁ এয়া নৰ্থ গুৱাহাটী পালোঁ এতিয়া ঘৰত মানে অলপ চিলি গ'ল আৰু অলপ পাৰ্টিশ্যনৰ কাম আছিলে মাছখিনি ল'লোঁ আটগাঁৱত এতিয়া গৈ আছোঁ ঘৰত আহোঁতে ভিডিঅ' কৰা নহ'ল তাতে মানে ভাবিলোঁ কি এতিয়া অলপ ব্লগটো বনাই দিওঁ যিহেতু আহিলোঁৱে এতিয়া গৈ আছোঁ মান্দা কাটা হৈ গৈ আছোঁ ঘৰলৈ বাইদেউ চাৰিআলিয়ে যাম বাইদেউ চাৰিআলি যাম কাম অলপ আছে এয়া ফুলুং এইপিনে যায় দীৰ্ঘেশ্বৰী এই যে পাহাৰখন আছে তাতে আছে দীৰ্ঘেশ্বৰী মন্দিৰ আৰু এইপিনে এনেকৈ যায় বেজেৰা ওলায় আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ এয়া চাওকচোন গোটেই পাহাৰখন কাটি নোহোৱা কৰি পেলালে পাৰ্টি এটা কাম এটা আছিলে চ' চিলিং 2x2 আৰু এলুমিনিয়ামৰ ডোৰ আৰু শ্লাইডিং উইণ্ডোৰ চ' মালখিনি উঠালোঁ আটগাঁৱৰ পৰা চ' যাওঁতে ভিডিঅ' নকৰিলোঁ মানে তাতে গৈ ভাবিলোঁ কি ভিডিঅ'টো কৰা ভাল হ'ব ত' ব্লগ এটা বনালোঁ তেনেকৈ চ' এতিয়া আহি ঘৰ পালোঁ এতিয়া ফ্ৰেছ চেছ হ'লোঁ বাৰু ফ্ৰেছ চেছ হৈ এতিয়া মানে জিম যাম এতিয়া জিমলৈ যাম চ' বলক a few moments later এয়া আহি এতিয়া জিমৰ পৰা আহি ঘৰ পালোঁ ঘৰ পৰা আমাৰ লগত আছে এতিয়া বিকে পুৰা আমাৰ আজি এটা বহুত মানে ভাল লগা খবৰ যে আমাৰ শ্বৰ্টছ ভিডিঅ' এটাত 15K ভিউজ আহিছে ফাৰ্ষ্ট টাইম মানে ইমানখিনি ভিউজ আহিছে আনএক্সপেক্টেড মানে বহুত ভাল লাগিছে চ' আজি আকৌ আৰু এটা শ্বৰ্টছ ভিডিঅ' শ্বুটিং হৈ আছে চ' আহিব আজি বা কালিৰ ভিতৰত আহি যাব চ' আপোনালোকে মৰম দিব আজিৰ যদি এই ব্লগটো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মেইন প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ইয়াৰ লগত বিকি আছে বিকি হাই বনাই আছোঁ আমি এতিয়া বিকিও আছে লগত অকণমান আৰু
নহ'লে আৰু এটা অলপমান দুটা শ্বুট আছে আৰু সেই দুটা হ'লে মানে ভিডিঅ'টো হৈ যাব আৰু এডিটিং কাম থাকিব অলপ আহি যাব আজিৰ ভিতৰত আহি যাব ব্লগ মানে শ্বৰ্টছ ভিডিঅ'টো আহি যাব চ' আপোনালোকে মৰম দিব ইমানতে শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো টিল দেন টাটা বাই বাই